নমস্কাৰ লগিন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টো তোমালোকক এটা ব্ৰেকিং নিউজ তোমালোকক দিম। ৰিলায়েন্সৰ জিঅ' আৰু এয়াৰটেলে এটা নতুন আপডেট দিছে। সেই আপডেটটি হৈছে যে তোমালোকে নেটৱৰ্ক অবিহনে তোমালোকে ফ্ৰীতে কল কৰিব পাৰিবা। এতিয়া যদি তোমালোকৰ মোবাইলত নেটৱৰ্কো নাথাকে তোমালোকে ফ্ৰীতে কল কৰিব পাৰিবা। হয়তো বহুতৰে এনেকুৱা প্ৰব্লেম হৈছে যে নেটৱৰ্কৰ কাৰণে হয়তো বহুতে কল কৰিব পৰা নাই, কিন্তু এতিয়া ৰিলায়েন্স আৰু এয়াৰটেলে এটা নতুন আপডেট দিছে যে বিনামূলীয়াকৈ তোমালোকে ৱাইফাইৰ জৰিয়তে বা হটস্পট লৈ তোমালোকে ফ্ৰীতে কল কৰিব পাৰিবা। গতিকে ভিডিঅ'টো তোমালোকক মই গোটেই ডিটেইল কৈ আছো কেনেকৈ তোমালোকে সেটিং কৰিব লাগিব। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰি গোটেইটো চোৱা। বহুতৰে হয়তো ঘৰত নেটৱৰ্কৰ প্ৰব্লেম হয়, তোমালোকে যদি কাৰোবাক ফোন কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আছে, গতিকে তোমালোকে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে, কাৰণ এয়াৰটেল আৰু জিঅ' এটা নতুন আপডেট ওলাইছে যাৰ জৰিয়তে তোমালোকে হটস্পট বা ৱাইফাই লৈ তোমালোকে ফ্ৰীতে কল কৰিব পাৰিবা। আৰু এই নেটৱৰ্কটোৰ নাম হৈছে ভইচ অভাৰ ৱাইফাই। এই সুবিধাটো জিঅ' আৰু এয়াৰটেলৰ পৰা তোমালোকক প্ৰদান কৰা হৈছে। সমগ্ৰ বিশ্বত এই সুবিধাটো প্ৰদান কৰা হৈছে যদিও ভাৰতত প্ৰথমবাৰৰ বাবে এয়াৰটেল আৰু জিঅ'ৰ ফালৰ পৰা এইটো সুবিধা তোমালোকক প্ৰদান কৰা হৈছে। এইটো লেটেষ্ট iOS আৰু স্মাৰ্টফোনবোৰত তোমালোকে উপলব্ধ পাবা। তোমালোকৰ যদি স্মাৰ্টফোন আছে, তোমালোকে যদি এন্ড্ৰইড ইউজ কৰি আছা, তোমালোকে এই সুবিধাটো তোমালোকৰ হাতত আহি পৰিছে। তো এতিয়া তোমালোকক কৈ দিও যে তোমালোকে সেটিংছত কেনেকৈ তোমালোকে এই অপশনটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। মই তোমালোকক কৈ দিও যে এই অপশনটো কেৱল স্মাৰ্টফোন আৰু এন্ড্ৰইডতে উপলব্ধ নাই। এই সুবিধাটো আইফোন যোনবিলাকে ব্যৱহাৰ কৰি আছে তাৰ বাবেও এই সুবিধাটো দিয়া হৈছে। এন্ড্ৰইড আৰু iOS স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে তোমালোকক কৈ দিও যে তোমালোকে কেনেদৰে তোমালোকে সেটিংছত গৈ এই সুবিধাটো তোমালোকে পাব পাৰিবা। সেটিংছত গৈ তোমালোকে নেটৱৰ্কত যাবা। নেটৱৰ্কত গৈ তোমালোকে এটা অপশন পাবা ৱাইফাই কলিং বুলি। সেই অপশনটো তোমালোকে ক্লিক কৰিলে তোমালোকৰ ভইচ অভাৰ ৱাইফাই অপশনটো তোমালোকৰ এনেবল হৈ যাব। সো এতিয়া মই তোমালোকক কৈ দিও যে আইফোন যিবিলাকে ইউজ কৰি আছে তেওঁলোকে কেনেকৈ সেটিংস কৰিব পাৰিব। ডাটা তোমালোকে ক্লিক কৰা আৰু তাতে তোমালোকে অপশন এটা পাবা ৱাইফাই কলিং বুলি এটা অপশন পাবা। তাত গৈ ক্লিক কৰিলে এই ভইচ অভাৰ ৱাইফাই অপশনটো তোমালোকৰ এনেবল হৈ যাব। তোমালোকে ফ্ৰীতে, তোমালোকৰ যদি নেটৱৰ্ক নাথাকে তোমালোকে তেতিয়া ফ্ৰীতে তোমালোকে বিনামূলীয়াকৈ তোমালোকে ফোন কৰিব পাৰিবা। কেৱল জিঅ' আৰু এয়াৰটেলে এই সুবিধাটো নতুনকৈ উলাইছে। সমগ্ৰ পৃথিৱীত আছিল এই সুবিধাটো, কিন্তু ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে জিঅ' আৰু এয়াৰটেলৰ ফালৰ পৰা তোমালোকক প্ৰদান কৰা হৈছে। যেতিয়া তোমালোকে সেটিংছত গৈ এইটো ভইচ অভাৰ ৱাইফাইটো এনেবল কৰিবা, তোমালোকৰ যেতিয়া নেটৱৰ্ক শেষ হ'ব তেতিয়া তোমালোকৰ সেই নেটৱৰ্কৰ জায়গাত তোমালোকৰ এনে ধৰণৰ মই অপশনটো দিয়ে দিছো। এনে ধৰণৰ অপশন তোমাৰ আহি যাব ভইচ অভাৰ ৱাইফাই বুলি লিখা আহি যাব ওপৰত। তেতিয়া তোমালোকে বিনামূলীয়াকৈ তোমালোকে কথা পাতিব পাৰিবা। আৰু তোমালোকক মই এটা কথা কৈ দিও যে তোমালোকৰ ফোনটো যদি ফ্লাইট মোড অপশনটো অন হৈ থাকে তেতিয়াহ'লে তোমালোকৰ ভইচ অভাৰ ৱাইফাই কলিংটো তোমালোকৰ অন নহ'ব। তোমালোকে ফ্ৰীতে কথা পাতিব নোৱাৰিবা। আৰু এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে এইটো বিনামূলীয়া নে, ইয়াৰ বাবেও তোমালোকে চাৰ্জ দিব লাগিব, ৰিচাৰ্জ ভৰাব লাগিব। তোমালোকৰ মনত এইটো প্ৰশ্ন হ'ব পাৰে। মই তোমালোকক কৈ দিও যে এয়াৰটেল আৰু জিঅ' এইটো সুবিধা প্ৰদান কৰিছে বিনামূলীয়াকৈ। একেবাৰে বিনামূলীয়াকৈ তোমালোকে ৱাইফাইৰ যোগেদি বা হটস্পটৰ যোগেদি তোমালোকে এই ভইচ অভাৰ ৱাইফাই কলিং সুবিধা লাভ কৰিব পাৰিবা। গতিকে তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা, কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকো। আৰু তোমালোকে কি কৰিবা, ভিডিঅ'টো লাইক কৰা যাতে মই আৰু ভিডিঅ' দি থাকিব পাৰো।